নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? প্ৰথমতে মই আপোনালোক সকলোকে বহুত ধন্যবাদ দিছোঁ। যোৱাকালি মোৰ পূৰা 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। সেইকাৰণে আপোনালোক সকলোকে বহুত ধন্যবাদ। তাৰপিছতে মই নাজানো আৰু কিমান কি দেখাব পাৰিম, হয়তো আগলৈ আগবাঢ়ি গ'লে আপোনালোকক বহুত ভাল কিবা ইনফৰমেশ্যনেল ভিডিঅ', তেনেকুৱা ভ্লগ এনেকুৱাবিলাক ধুনীয়াকৈ জেগাবিলাক দেখাব চেষ্টা কৰিম। তাৰপিছতে আপোনালোকৰ মৰমৰ বাবে এইখিনি সম্ভৱ হ'ব। গতিকে যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু ভিডিঅ'খিনি তেতিয়া মানে আমি ভিডিঅ'খিনি বনাবলৈ উৎসাহ পাম। চ' বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি মই এতিয়া বনাবলৈ লৈছোঁ নেমু টেঙা আচাৰ আৰু জলকীয়া আচাৰ। মই এইখিনি কেনেকৈ বনাম আপোনালোকক এটা সৰুকৈ মানে আপোনালোকক দেখাই যাম। গতিকে ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকেও চাই থাকিব। ঘৰৰ চোতালত ৰ'দটো বহুত কমকৈ পৰে, সেইকাৰণে মই আমাৰ বাৰীফালে আহিলোঁ, মানে পিছফালে আহি গ'লোঁ। এইখিনি নেমুখিনি এনেকৈ কাটি লৈছোঁ আৰু সৰুকৈ কাটিম বাৰু। এতিয়া মানে নেমুটো ভাল নে বেয়া চাবলৈ এনেকৈ সৰুকৈ প্ৰথমতে কাটি ল'লোঁ। তাৰপিছতে এইখিনি জলকীয়াখিনি বেয়া হৈ গৈছে, সেইকাৰণে জলকীয়াখিনি ভালকৈ বেয়াখিনি বাছি লৈ পেলাই ভালখিনি মানে ধুই লৈ পেলাই মই বনাম বুলি ভাবিছোঁ। প্ৰথমতে নেমুখিনি কাটি লওঁ, তাৰপিছত আপোনালোকক দেখাইছোঁ। প্ৰথমতে নেমুৰ বাকলিখিনি গুচাই ল'ব লাগিব। নহ'লে আচাৰটো তিতা লাগিব খাবলৈ। এইখিনি মই প্ৰথমতে বাকলিখিনি গুচাই ল'লোঁ। নেমুৰ বাকলিখিনি গুচাই লৈ এতিয়া মই এইখিনি সৰুকৈ কাটি ল'ম, গুটি চুটি এৰুৱাই লৈ পেলাই। নেমুৰ গুটিখিনি কিয় এৰুৱাওঁ জানেনে? আগতে আমি সৰুতে নেমু খালে বা এনেকৈ কমলা চমলা খালে মানে কেনেবাকৈ গুটি এটা যদি পেটলৈ যায় তেতিয়া আমাৰ পেটত গছ গজি যাব পাৰে বুলি আমি ভাবোঁ। সেইকাৰণে নহয় আৰু আচলতে নেমুখিনি মানে গুটিটো তিতা হয় নাই, সেইকাৰণে গুটিটো এৰুৱাই দিব লাগে। মোৰ কথাটো পটককৈ মনত পৰি গ'ল। এয়া মই নেমুখিনি কাটি কমপ্লিট কৰি ল'লোঁ। সৰুকৈ টুকুৰাকৈ নেমুখিনি কাটি ল'লোঁ। তাৰপিছত এতিয়া মই নেমুখিনি ৰ'দত দিম। তাৰপিছত মই জলকীয়াখিনি চাফাকৈ বাছি ল'ম ভালখিনি, আৰু বাছি লৈ পেলাই বেয়াখিনি পেলাই দিম। তাৰপিছতে এইবিলাক এনেকুৱা হৈ আছে চাওকচোন, জলকীয়াবিলাক কিহবাই খাই পেলাইছে মানে। এইবিলাক চাফা চিকুণ কৰি পেলাই মই কাটি লওঁ। ইমানেই এলাহ লাগিছে নহয় মোৰ, এইখিনি তাত ধুই আনিবলৈও এলাহ লাগিছে। পানী ইয়ালৈ লৈছোঁ লগতে। এলেহুৱানো কাক কয়? এলেহুৱা নাম্বাৰ 1। জলকীয়াবিলাকত পাৰে মানে বেয়া আছে। এইটো কি নেমু নহয় জানো? অঁ, নেমু আচাৰ খাইছ নাই তই? নাই খোৱা। খাইছোঁ যদিও নাজানো। ঔটেঙা আচাৰ খাইছোঁ, কিন্তু নেমু আচাৰ বনোৱা নাই। বন্ধাকবি আচাৰ খাইছোঁ। বন্ধাকবি আচাৰ বনাম এইবাৰ। নেমু আচাৰ মানে বহুত দিনতে বনাইছিলোঁ।
মই বনোৱা নাই, দেউতাই বনাইছিলে, দেউতা থাকোঁতে। বেলেগ টেষ্টি হয়। তেতিয়া তই সৰু আছিলি চাগে, তোৰ মনত নাই। এইবোৰ বেয়া আছে আৰু দিব নোৱাৰি। খাইছোনে নাই তাও ঠিক নাই। হ'ব দে। এইখিনি এতিয়া ৰ'দত দি দিব লাগিব, তাৰপিছতহে নিমখ হালধি সানিব লাগিব। আজিতো চাগে এইখিনি বনোৱা নহয়েই, কাইলৈ মানেহে বনোৱা হ'ব। ক'ত থ'ম এতিয়া এইখিনি? এই তাত থৈ আহিবই লাগিব। এইখিনি ৰ'দত দি দেচোন। এইখনত দি দে। এতিয়া মই সৰু সৰুকৈ জলকীয়াখিনি কাটি লৈছোঁ। বহুত বেছি সৰুকৈ নহয়, এনেকৈ মাজতে দুফাল কৰি লৈছোঁ। আচাৰ বনোৱা জলকীয়াখিনি বুঢ়া হ'ব লাগে, কিন্তু এই জলকীয়াখিনি কোমলীয়া, দুটা এটাহে বুঢ়া আছে। এয়া জলকীয়াখিনি সৰু সৰুকৈ কাটি লোৱা হৈ গ'ল। সৰু সৰুকৈ মানে তেনেকৈ কটা নাই, একেবাৰে সৰু কৰি পেলোৱা নাই, মাজে মাজে দুফাল কৰিছোঁ। তাৰপিছতে এইখিনি এতিয়া অলপ দেৰি ৰ'দত দিম। ইয়াত কম আছে, ইয়াত বেছি আছে। এইখিনি ইয়ালৈ দি, এইখিনি ইয়ালৈ দিব লাগিব। এইটোকে কৰোঁ। নেমু আৰু বেছি দেৰি নিদিলেও হ'ব, হৈয়ে যাব। মই এনেকৈ ৰ'দত দি দিলোঁ। এয়া ৰ'দত দি হৈ গ'ল, আৰু এতিয়া মই ভোকো লাগিছে, ভাতকেইটা খাই লওঁগৈ। তাৰপিছত মই আপোনালোকক দেখাই আছোঁ কেনেকৈ আচাৰ বনাওঁ। আজি হয়তো দেখাব নোৱাৰিবও পাৰোঁ দেই, কেনেকৈ আচাৰ বনাম। আজি দিনটোৰ মানে ভ্লগটো দেখাব পাৰিম, ডেইলি ভ্লগ। আজিৰ পৰা মই ৰেগুলাৰ ভ্লগ দিবলৈ ষ্টাৰ্ট কৰিম, বা ৰেগুলাৰ মানে ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিম। আৰু আপোনালোকে আশা কৰোঁ আপোনালোকে সকলোৱে মৰম কৰিব। ব'লক এতিয়া মই ভাতকেইটা খাই লওঁ, তাৰপিছত আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিম। ভাত পানী খাই আজৰি হৈ ল'লোঁ। মই ফুলিযোৰ খুলি দিলোঁ, দেখিছে নাই? ই মানে কি কৰে, ফুলি পিন্ধিব নিদিয়ে। ফুলিযোৰ খুলি কুটি কুটি মানে এযোৰ ফুলি মই তেনেকৈ ভাঙি পেলালে। তাৰপিছত ফুলি পিন্ধা দেখিলে মোক একদম পূৰা আৰু উৎপাত কৰে। সেইকাৰণে ফুলিযোৰ খুলি লৈ কচত লৈছোঁ। মই আচাৰ যে ৰ'দত দি থৈছিলোঁ, সেইখিনি ছাঁহে পৰিলে। মই অথনি কৈছিলোঁ নাই, আমাৰ এইখিনিত মানে ৰ'দটো বহুত কমকৈ পৰে আমাৰ ঘৰত। এনেই গৰম দিনত ৰ'দ পৰে, ঠাণ্ডা দিনত বহুত কমকৈ পৰে। সেইকাৰণে মই এতিয়া আকৌ আচাৰখিনি ৰ'দলৈ আনিব লাগিব। এইখিনি আকৌ এতিয়া দি লৈছোঁ ৰ'দত। অথনি মই এই চকীখনত দি থৈছিলোঁ, টুলখনত। এতিয়া টুলখনতে উঠাই লৈছোঁ। মোলৈ নহয়, কেমেৰাটোলৈ চোৱা। এয়া কোন, এয়া কোন? ইমান খং, ইমান খং। আজি একো খোৱাও নাই, খং দেখিছে নাই? ইমান জোৰকৈ খুট মাৰি দিছে ঠোঁটটোৱে। কি হ'লনো দে, হা? আমি আহিছিলোঁ পথাৰলৈ, গৰুলৈ নৰা কেইটামান কাটি নিবলৈ। ইমানেই ৰ'দ বেছি ইয়াত। ঘৰত অথনি ৰ'দৰ কাৰণে আমি ইফালৰ পৰা সিফালে গৈছোঁ, সিফালৰ পৰা সিফালে গৈছোঁ। ইয়াত ইমানেই ৰ'দ বেছি, দেখিছানে? মোৰ গতি অৱস্থা নাইকিয়া হৈ গৈছেগৈ। দাৱনীয়ে ধান কাটি আছে।
গোটেইখন পথাৰৰ মানে পূৰা পথাৰ এইখিনিত পথাৰৰ মাজত আমি আহিছোঁ ধান নৰা কাটি নিবলৈ ধানবিলাক একদম আলিয়ে আলিয়ে পৰি আছে এইফালে আকৌ ধান পকাই নাই এয়া পকাই নাই এইফালে ধান আমি য'ৰ পৰা আনিছোঁ তাৰ পৰা একদম পূৰা ধান পকি ধান কাটিবই হৈ গ'ল এইখিনি আমাৰ ধানো আধা পকা আধা কেঁচা হৈ আছে মানে ক'লা পকা দিছে আমাৰো কাটিব লাগিব আৰু এইকেইদিনতে পথাৰৰ পৰা আহি মই পাৰি আনিলোঁ ৰবাব টেঙা কিছুমানে বৰটেঙা বুলিও কয় চ' আমি অলপ পিছত এতিয়া মই গা পা ধুই লওঁ তাৰপিছত বৰটেঙা খাম এটা পটকে কাট খালে ভাল খালে এইটো নাখাবই নেকি খাইছে এয়া আমাৰ টেঙা খোৱা পাৰ্টি এইফালে হাত কাটি আছে দেই তেনেকেই ৰবাব টেঙা মাৰি দিছে